ছাত্ৰীসকলে চেবাৰ সন্মুখ ভাগত বহি এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ছবিখন দেখি কেনেকুৱা লাগিছে আপোনাক আমি পুলিশ ছাৰৰ লগত এনেকুৱা কিয় হয় চিআইডি আহাৰ পিছতো এছএমএছ পেপাৰ কেনেকৈ লিক হ'ল বাকীখন এক্সাম আমি নিদিওঁ আমি যিখন দিছোঁ সেইখনৰ বেষ্টতে আমাক এতিয়া ৰিজাল্টটো লাগে ইলেক্ট্ৰিকতো লিক হ'ব পাৰে চব লিক হৈ আছে চিবিএছই বৰ্ড বহুত ভাল হয় দিব আমি এক্সাম দি থাকিম আমাৰ এক্সামৰ এনভাইৰনমেণ্ট আমি সব বাদ দি কিনে আমি যেতিয়া এছএমএছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ হঠাৎ কালি 10টা বজাত নিউজ আহিছে এমআইএল পেপাৰ লিক হৈছে আকৌ 10 মিনিটৰ পিছত আকৌ নিউজ আহিছে যে হিন্দী পেপাৰো লিক হৈছে এনেকৈ যদি পেপাৰ লিক হৈ থাকে আকৌ 20 আমাৰ ইলেক্টিভ হৈছে ইলেক্টিভৰ আগদিনা আকৌ ইলেক্টিভো লিক হ'ব তেতিয়াহ'লে আপোনালোকে নিজে কৈ আছে চেবা মিলি আছে চেবাই একদম মানে ডিচিশ্যন ল'ব পাৰে নাই চেবাই খালি কৈ আছে একশ্যন লৈছোঁ কিন্তু যদি একশ্যন ল'লে হয় তেতিয়াহ'লে পেপাৰ কিয় লিক হৈ আছে আপোনালোকে নিজে কওক একশ্যন ল'লেতো পেপাৰ লিক নহয় আৰু বেছি টাফ হৈ যাব তো কিছুমান ষ্টুডেণ্টে যাৰ লেটাৰ মাৰ্কো আশা আছে বা কিছুমানে পাছ কৰাৰ আশা আছে সিহঁতৰ কাৰণে ফেইল কৰাৰ বেছি দিব দিব কিন্তু ধনীবিলাকে পইচা দিলে পাছ যাব কিন্তু আমি মিডিল ক্লাছবিলাকে কি কৰিম এনেকুৱা হয় কিছুমানে লিটাৰেচাৰত বেয়া মেথছত ভাল হয় আৰু কিছুমানে এনেকুৱা আছে মেথছত বেয়া লিটাৰেচাৰত ভাল হয় তো যোনবিলাকে এইবাৰ মেথছ মানে বহুত উইক হয় সিহঁতৰ কাৰণেতো কিবা সিহঁতে পাছ কৰিম বুলি ভাবিছে আকৌ যদি টাফ কৰি দিয়ে তেতিয়াতো প্ৰব্লেম হ'ব ন আমাৰ